চন্দ্ৰযান ৩ চন্দ্ৰযান ৩ হৈছে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা ইছৰোৰ দ্বাৰা উদ্যোগ কৰা এক বিশেষ চন্দ্ৰ অভিযান। 2019 চনত চন্দ্ৰযান ২ৰ পিছত আৰম্ভ হোৱা এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল চন্দ্ৰপৃষ্ঠত অৱতৰণ আৰু সেখানৰ ভূগঠন আৰু খনিজ সম্পদৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা। চন্দ্ৰযান ৩য়ে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য সম্প্ৰসাৰণ আৰু চন্দ্ৰ গৱেষণাত অধিক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতৰ অহৰহ প্ৰচেষ্টাক বুজায়। চন্দ্ৰযান ৩ৰ সফলতা ইছৰোৰ আৰু ভাৰতৰ বাবে এক বিশেষ গৌৰৱৰ বিষয়। অভিযানৰ পটভূমি আৰু উদ্দেশ্য। চন্দ্ৰযান ২ অভিযানৰ সময়ত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ সময়ত হোৱা সমস্যাৰ পৰিপ্ৰেক্ষিতত ইছৰোই চন্দ্ৰযান ৩ অভিযানৰ পৰিকল্পনা কৰে। চন্দ্ৰযান ২ৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু তথ্যসমূহৰ আধাৰত চন্দ্ৰযান ৩ৰ ডিজাইন আৰু অভিযান্ত্ৰিক সংস্থাপন কৰা হয়। চন্দ্ৰযান ৩ৰ মূল লক্ষ্য আছিল চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰি তাত উপস্থিত খনিজ সম্পদ আৰু অন্যান্য বৈজ্ঞানিক তথ্যৰ বিষয়ে গভীৰভাৱে অনুসন্ধান কৰা। চন্দ্ৰযান ১ 2008 চনৰ 22 অক্টোবৰত উৎক্ষেপণ কৰা চন্দ্ৰযান ১ ভাৰতৰ প্ৰথম চন্দ্ৰ অনুসন্ধানকাৰী। চন্দ্ৰপৃষ্ঠত পানীৰ অণুৰ আৱিষ্কাৰকে ধৰি ই উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এই অভিযানত এটা অৰ্বিটাৰ আৰু এটা মুন ইম্পেক্ট প্ৰব (MIP) আছিল যিয়ে চন্দ্ৰত পানী হাইড্ৰক্সিলৰ উপস্থিতি নিশ্চিত কৰিছিল। চন্দ্ৰযান ২ 2019 চনৰ 22 জুলাইত উৎক্ষেপণ কৰা চন্দ্ৰযান ২ৰ লক্ষ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰুটোক অধিক অন্বেষণ কৰা, যিটো কম অধ্যয়ন কৰা হৈছিল আৰু ইয়াৰ আৰম্ভণিৰ সৌৰজগতৰ সূত্ৰ আছে। ইয়াৰ ভিতৰত আছিল এখন অৰ্বিটাৰ, এখন লেণ্ডাৰ বিক্ৰম আৰু এখন ৰভাৰ প্ৰজ্ঞান। চন্দ্ৰ কক্ষপথত অৰ্বিটাৰখন সফলতাৰে সুমুৱাই দিয়াৰ পিছতো ছফ্টৱেৰৰ গ্লিচৰ বাবে অৱতৰণৰ সময়ত লেণ্ডাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। চন্দ্ৰযান ৩ চন্দ্ৰযান ২ৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি চন্দ্ৰযান ৩ৰ লক্ষ্য হৈছে চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ আৰু ৰভাৰ সফলতাৰে নিয়োগ কৰা। ইয়াৰ পূৰ্বৰ অৰ্বিটাৰৰ দৰে ইয়াত কোনো অৰ্বিটাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই, কাৰণ চন্দ্ৰযান ২ অৰ্বিটাৰ এতিয়াও কাৰ্যক্ষম হৈ আছে আৰু মূল্যৱান তথ্য প্ৰদান কৰিয়ে আছে। অভিযানৰ গঠন আৰু প্ৰযুক্তিবিদ্যা। চন্দ্ৰযান ৩ৰ গঠনত এটা লেণ্ডাৰ আৰু এটা ৰভাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই দুয়োটা উপাদানে মিলি চন্দ্ৰপৃষ্ঠত সুকলমে অৱতৰণ আৰু চলাফিৰা কৰি তথ্য সংগ্ৰহৰ কামত নিযুক্ত হয়। চন্দ্ৰযান ৩ৰ লেণ্ডাৰটো বিক্ৰম আৰু ৰভাৰটো প্ৰজ্ঞান নামেৰে জনাজাত। লেণ্ডাৰ বিক্ৰম লেণ্ডাৰটোত আছে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে প্ৰয়োজনীয় সকলো অভিযান্ত্ৰিক সংস্থাপনা। ইয়াৰ সহায়ত লেণ্ডাৰটো চন্দ্ৰপৃষ্ঠত সুকলমে অৱতৰণ কৰে আৰু সেখানৰ তথ্য সংগ্ৰহৰ কাম কৰে। ৰভাৰ প্ৰজ্ঞান ৰভাৰটো লেণ্ডাৰৰ পৰা ওলাই চন্দ্ৰপৃষ্ঠত চলাচল কৰে আৰু বিভিন্ন স্থানৰ তথ্য সংগ্ৰহ কৰে। এই ৰভাৰটোৱে চন্দ্ৰপৃষ্ঠৰ মাটিৰ গঠন, তাপমান, খনিজ সম্পদ আদিৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লেণ্ডাৰলৈ প্ৰেৰণ কৰে। বৈজ্ঞানিক লক্ষ্য। চন্দ্ৰযান ৩ৰ কেইবাটাও মূল বৈজ্ঞানিক উদ্দেশ্য আছে। পৃষ্ঠ বিশ্লেষণ। চন্দ্ৰৰ পৃষ্ঠৰ গঠন আৰু খনিজ বিজ্ঞান অধ্যয়ন কৰি ইয়াৰ গঠন আৰু বিৱৰ্তন কৰি পোৱা। পানী বৰফ ধৰা পেলোৱা। চন্দ্ৰৰ মাটিত বিশেষকৈ মেৰুৰ ওচৰৰ স্থায়ীভাৱে ছায়াময় অঞ্চলত পানী বৰফৰ উপস্থিতিৰ অনুসন্ধান কৰা। ভূতাত্ত্বিক কাৰ্যকলাপ। পৃষ্ঠৰ বৈশিষ্ট্য আৰু শিলৰ নমুনা বিশ্লেষণ কৰি চন্দ্ৰৰ ভূতাত্ত্বিক প্ৰক্ৰিয়া আৰু ইতিহাস বুজি পোৱা। প্ৰযুক্তিগত প্ৰদৰ্শন। নিৰাপদ অৱতৰণ আৰু পৃষ্ঠ গতিশীলতাৰ বাবে মূল প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰা, যিবোৰ ভৱিষ্যতৰ আন্তঃগ্ৰহ অভিযানৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰযুক্তিগত উন্নতি। চন্দ্ৰযান ৩ত চন্দ্ৰযান ২ৰ পৰা শিকি হোৱাৰ ভিত্তিত কেইবাটাও প্ৰযুক্তিগত উন্নতি সন্নিৱিষ্ট কৰা হৈছে। উন্নত নেভিগেশ্যন আৰু গাইডেন্স। এটা নিখুঁত আৰু নিৰাপদ লেণ্ডিং নিশ্চিত কৰিবলৈ নেভিগেশ্যন আৰু গাইডেন্সৰ বাবে উন্নত এলগৰিদম। উন্নত বিপদ ধৰা পেলোৱা
সম্ভাৱ্য অৱতৰণ বিপদ চিনাক্ত আৰু এৰাই চলিবলৈ বৰ্ধিত বিপদ ধৰা পেলোৱা আৰু পৰিহাৰ ব্যৱস্থা। অতিৰিক্ত ব্যৱস্থা মিছনৰ নিৰ্ভৰযোগ্যতা আৰু সফলতাৰ হাৰ বৃদ্ধি কৰিবলৈ অতিৰিক্ত ব্যৱস্থাৰ অন্তৰ্ভুক্ত। প্ৰত্যাহ্বান আৰু সমাধান চন্দ্ৰ অন্বেষণৰ মাজত কেইবাটাও প্ৰত্যাহ্বান অন্তৰ্নিহিত কৰা হৈছে। অৱতৰণৰ নিখুঁততা চন্দ্ৰৰ অসমান আৰু শিলৰ পৃষ্ঠত নিখুঁত অৱতৰণ লাভ কৰিবলৈ উন্নত নেভিগেশ্যন আৰু বিপদ ধৰা পেলোৱা ব্যৱস্থাৰ প্ৰয়োজন। যোগাযোগ বিশেষকৈ সময়ৰ বিলম্ব আৰু সংকেত হেৰুৱাৰ সম্ভাৱনা বিবেচনা কৰিলে লেণ্ডাৰ ৰভাৰ আৰু পৃথিৱীৰ মাজত নিৰ্ভৰযোগ্য যোগাযোগ বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। কঠোৰ পৰিস্থিতিত জীয়াই থকা চন্দ্ৰৰ পৃষ্ঠত অতি উষ্ণতা দেখা যায়, যাৰ ফলত লেণ্ডাৰ আৰু ৰভাৰৰ কাৰ্যক্ষমতাত প্ৰভাৱ পৰিব পাৰে। শক্তিশালী চাপ ব্যৱস্থাপনা অতি প্ৰয়োজনীয়। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু প্ৰভাৱ চন্দ্ৰযান-3 মহাকাশ অন্বেষণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক উল্লেখযোগ্য পদক্ষেপক প্ৰতিনিধিত্ব কৰে। ইছৰোই বিভিন্ন মহাকাশ সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰীৰ সৈতে কাম কৰি জ্ঞান, প্ৰযুক্তি আৰু তথ্য ভাগ বতৰা কৰিছে। এই অভিযানৰ সফলতাই মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ সুনাম বৃদ্ধি কৰাই নহয়, চন্দ্ৰৰ বিষয়ে বিশ্ব বৈজ্ঞানিক সমাজৰ বুজাবুজিতো অৰিহণা যোগাব। অভিযানৰ সফলতা চন্দ্ৰযান-3ৰ সফলতা ভাৰতৰ মহাকাশ অনুসন্ধানৰ ক্ষেত্ৰত এক বিশেষ মাইলষ্টন। ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰপৃষ্ঠৰ ভূমি, খনিজ সম্পদ আৰু অন্যান্য বৈজ্ঞানিক তথ্যৰ বিষয়ে অধিক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে। এই অভিযানৰ দ্বাৰা সংগৃহীত তথ্যসমূহ ভৱিষ্যতে চন্দ্ৰ অভিযান্ত্ৰিক পৰিকল্পনা আৰু অনুসন্ধানৰ ক্ষেত্ৰত ভাৰতক অধিক সহায় কৰিব। চন্দ্ৰযান-3ৰ সফলতাৰ দ্বাৰা ভাৰতীয় মহাকাশ অভিযান সমগ্ৰ বিশ্বত এক নতুন দিশা উন্মোচন কৰিছে। ইছৰোৰ এই সফলতাই ভাৰতক মহাকাশ অনুসন্ধানৰ ক্ষেত্ৰত অধিক শক্তিশালী আৰু সক্ষম দেশৰূপে পৰিচিত কৰিছে। চন্দ্ৰযান-3ৰ এই অভিযানটো ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক মহান সাফল্য ৰূপে পৰিগণিত হৈছে। ইছৰোৰ এই অভিযানে বিশ্বৰ অন্যান্য দেশকো মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নতুন দিশা প্ৰদান কৰিছে। ভৱিষ্যতৰ সম্ভাৱনা ভাৰতৰ দীৰ্ঘম্যাদী চন্দ্ৰ অন্বেষণ কাৰ্যসূচীত চন্দ্ৰযান-3 এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই অভিযান সফলতা লাভ কৰিলে চন্দ্ৰ আৰু ইয়াৰ বাহিৰত মানৱ অভিযানকে ধৰি অধিক অভিলাষী প্ৰকল্পৰ পথ মুকলি হ'ব। ইয়াৰ উপৰিও ই মূল্যৱান অন্তৰ্দৃষ্টি আৰু তথ্য প্ৰদান কৰিব যিয়ে ভাৰত আৰু অন্যান্য দেশৰ ভৱিষ্যতৰ চন্দ্ৰ অভিযানক উপকৃত কৰিব। উপসংহাৰ বা সামৰণি চন্দ্ৰযান-3ৰ সফলতা ভাৰতৰ বাবে এক গৌৰৱৰ বিষয়। ইছৰোৰ এই অভিযানৰ দ্বাৰা সংগৃহীত তথ্যসমূহ ভৱিষ্যতে চন্দ্ৰ অন্বেষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব। চন্দ্ৰযান-3ৰ সফলতা ভাৰতৰ মহাকাশ অনুসন্ধানৰ ইতিহাসত এক বিশেষ মাইলষ্টন হিচাপে পৰিগণিত হৈছে। এই অভিযানৰ দ্বাৰা ইছৰো আৰু ভাৰতীয় মহাকাশ অনুসন্ধানৰ নতুন দিশা উন্মোচিত হৈছে, যিয়ে ভাৰতক মহাকাশ অন্বেষণৰ ক্ষেত্ৰত এখন বিশ্ব নেতা ৰূপে প্ৰতিষ্ঠা কৰিছে। চন্দ্ৰযান-3 মহাকাশ অন্বেষণ আৰু বৈজ্ঞানিক আৱিষ্কাৰৰ প্ৰতি ভাৰতৰ অদম্য দায়বদ্ধতাক মূৰ্ত কৰি তুলিছে। পূৰ্বৰ অভিযানৰ সফলতা আৰু পাঠৰ ওপৰত নিৰ্মাণ কৰি চন্দ্ৰযান-3ৰ লক্ষ্য হৈছে চন্দ্ৰৰ বিষয়ে আমাৰ বুজাবুজিত উল্লেখযোগ্য অৱদান আগবঢ়োৱা আৰু উন্নত প্ৰযুক্তিগত ক্ষমতা প্ৰদৰ্শন কৰা। অভিযান আগবাঢ়ি যোৱাৰ লগে লগে ইয়াত নতুন আৱিষ্কাৰ আৰু উন্নতিৰ প্ৰতিশ্ৰুতি আছে, যিয়ে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু বিশ্ব মহাকাশ সম্প্ৰদায়ত ভাৰতৰ স্থান শক্তিশালী কৰিব। এইটোৱে আছিল আজি চন্দ্ৰযান-3ৰ ওপৰত ৰচনা। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।